চালা ভেলাপুজিটো বনাব লাগিছিল সম্পাদকো হলো মই হয় গাঁৱৰ কোনেও ওলেও নাহে কি কৰা যায় ঠিকেই দেও হেল্ল' অ কাৰ্তিক এই আমাৰ গাঁৱৰ ভেলাপুজিটো বনাই দিব লাগিছিলে হয় নেকি তোক ঠিকা দিম বুলি ভাবিছিলো দে হ'ব দে পাৰবি নেকি কিমান পইচা দিবা লাগিব তোক 10,000 মান টকা দিবি হয় নেকি দে হ'ব দে মই বনাই দিম দে হ'ব দে দে বাপৰে দিবাকে মেলি চাব ভালৰ বিহুৰ খৰচাটো ওলাল এতিয়া উলিয়াব লাগিব বিহুৰ খৰচাটো এই তামোল কেইটাও কেৰকুটাই খাই শেষ কৰি পেলাক বিহুৰ বজাৰখিনি তামোল কেইটা বেছি পেলাই কৰিম বুলি ভাবিছিলোঁ কি কৰোঁ ভাবিয়ে মানে বিহু আহি কাষে পেলাক মাদাম এটা গুড নিউজ আছে কেনেকুৱা বা আমাৰ চুপাৰ ভেলাপুজিটো ঠিকা ললো মই কি কয় ঠিকা দিলা সম্পাদকে ঠিকা দিলাক তো কোনেও নকৰে বোলে সম্পাদকে ঘৰে ঘৰে গৈছে মানুহৰ কুচি ভেলাপুজি এবাৰ আমি বান্ধবা নাযাম কোনো সেইকাৰণে মোক ঠিকাই দি দিছে সম্পাদকৰতো উপায় নাই ভেলাপুজিটো বিহু চেচ যা যদি সম্পাদকে ঠিকা দিব লগা হৈছে তেনে বিহু চেচ মানে বিহু চেচে আৰু কি কম আৰু উপায় নাই এতিয়া বান্ধবা লাগে ভেলাপুজিটো বান্ধবা লাগবতো উপায় নাই আমাৰ অসমীয়াৰতো উৎসৱ ভোগালী বিহু বান্ধবাতো লাগবই ভেলাপুজি জিংকে কি নহওক বিলুপ্ত হ'ব দিবাতো নৰো তাকে বান্ধবা লাগবই উপায় নাই এতিয়া ঠিকা লৈ হ'লে বান্ধিম ৰাইজে আগবাঢ়ি নাজে কি হ'ব কচোন তাকেতো এতিয়া উপায় নাই দিয়া ঠিকাত লৈ হ'লে বান্ধবা লাগব আৰু এনে থৰি না মই একলাই বান্ধিম ময়ো যাব লাগিব না কিন্তু নালগে দে মই মানুহ লগাই দিম হ'ব দে তেতিয়া মই যাম দে যা মানুহ এটা কথা ভালকে কৰবি আমাৰতো পৰম্পৰা বিহুটো আমাৰ একদম কি উৎসৱ বুলি কয় এইটো জাতীয় উৎসৱ এই জাতীয় উৎসৱটো ভালকে পালন কৰিব লাগিব আৰু আমাৰ ঘৰৰো বজাৰ কৰিব লগা আছে মই তামোল কেইটা বিক্ৰী কৰিম বুলি ভাবিছিলো তামোলৰো গোটাই কেৰকুটাই খাই শেষ কৰিলে অলপমান পইচা পাম নহয় বাজাৰখিনি কৰিম তামোল বিক্ৰী নকৰো নালগে দে মই যাওঁ দে ভালকে বান্ধবি কিন্তু যা কি দিনকাল পৰিলৈ আগতে আমি দলে বলে যাই পেলাই ভেলাঘৰ বনাইছিলোঁ ভেলাপুজি বনাইছিলোঁ আজি চলি নাযায় কেৱল মোবাইলত চাই অ'ৰ চকুত বহিব তোৰ চকুত বহিব তালা চলি গেলাই নাযায় তালা চেচ হৈ গ'ল চব চলি গেলেও চেচ মানুহবিলাকো শেষ কৰিলে কথাৰ কাৰণে আহিলো কি কথা আমাৰ তাতে এইবাৰ চুপাৰ ভেলাপুজিটো বান্ধো গুছিলো ময়ে ঠিকা লৈছো তুমি তাতে হাজিৰা কৰবা নাকি হাজিৰা মই কৰিম তাকো চুপাৰ ভেলাপুজি আকৌ নৈদা কৰিলি কি হব মই চুপাৰ ভেলাপুজি ৰাইজে বনালিয়ে নাযাওঁ আৰু তাকে হাজিৰা কৰবা যাম মোৰ বেলেগ কাম নাই তোমাৰ দৰে মানসিকতাৰ মানুহৰ কাৰণে আজি চুপাৰ ভেলাপুজি এনেকুৱা গতি হৈছে এতিয়া কোনো ওলাই নাই ৰাইজ এতিয়া সম্পাদকে ঠিকা দিবা লগা হৈছে তোমাৰ দৰে মানসিকতা থকা মানুহৰ কাৰণে তোমাৰ লগত কথা পাতি লাভে নাই আচলতে যা তই মোৰ লগত কথা নাপাতিলি আগৰ হৈ যা তুমিতে বহি আছা হেৰি কৰিবি আমাৰ তাৰে ভেলাপুজিটো বান্ধি দিবি দে হাজিৰা দি দিম তো আজি বান্ধি দিবি আজি হ'ব লাগব দে বান্ধবি কিন্তু পইচা দিম ভেলাপুজি বান্ধি না ভেলাপুজিটো মই দুটা চলি লগে আহিলো বান্ধবা এতিয়া বান্ধি আছে ইয়াত টান্দে বান্ধা হ'বই কমপ্লিট আজি দিনটোৰ ভিতৰত হৈ যাব কমপ্লিট টেনশ্যন নাই কি হ'ব ৰাইজৰ ভেলাপুজি বান্ধলি তাত থেকে যদি চোতালত ডাঙৰকে তাতো মাতি লিলে ভাল হৈ দিব তুমি তেতিয়া জুইহে বুব লাগে সিংকে নকপা ভোগালী বিহু আমাৰ অসমীয়াৰ জাতীয় উৎসৱ অসমীয়াৰ পৰম্পৰা ভেলাঘৰ সাজবা লাগে ভেলাপুজি বুব লাগে তাত থাকবা লাগে খানা খাব লাগে উৰুকাৰ নিশা তুনা হেলা অপমান কৰা তুনা অসমীয়াত নপৰে আচলমতে নামত অসমীয়া তুনা যা আজিকালি হেলাখন নাই যা হেলা আমি এটা ধৰি ৰাখবা লাগব নলিনো হেলা বিলুপ্তি হৈ যাব নো হেলা তুনাৰ দৰে মানুহৰ কাৰণে তুনাৰ দৰে মানসিকতা থকা মানুহৰ কাৰণে হেলা বিলুপ্ত হৈ যাব তুনাৰ লগত কথা পাতি আচলতে লাভে নাই ৰখলো কাম নাই যা হেলাখন কৰি মানুহটো খাবা আহিছিল আৰু কি যি মানুহ লগ পাং আৰু নাজনো আৰু হেলা মানুহৰ কাৰণে ঠাই
হল দে ভেলা বুজিটো বান্ধবা মই মানুহ লগে দিলো লগাই দিলি মানুহ লগে দিলো তই এতিয়া কিবা এটা খা খাং খাং তাকাতো খাই লৈ ভালকে বনাইছে না ভালকে বনাই দিছো মানুহ যাতে বদনাম নহয় বদনাম নহয় এতিয়া আমি পৰম্পৰাটো ৰক্ষা কৰিব লাগিব না তাকেতো মোৰ বেয়াই লাগছি শুনি পেলাই এতিয়া মই কি কৰো উপায় নাই কি কৰিম এতিয়া বান্ধবাটো লাগবই জুইকুৰাটো পুৱাব লাগিব তো মিদিনা নিশ্চয় নিশ্চয় উপায় নাই দে মই কিবা এটা খাই ল'ম যা 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 উপায় নাই আৰু বাপ্পা ঐ বনালাক দে কিবাকে যে বুজিটো বনালাক ৰখি না দে জমিৰ দিনা জুইকুৰা পুৱাব পাৰিব ৰাইজেও নিজেতো নবনায়ে এতিয়া হ'লেও বনাই দিলে 1 পইচা গহিলা দিব লাগিব যাওঁ দে এতিয়া